এদিন প্ৰভু শ্ৰীৰামচন্দ্ৰৰ ৰাজসভা চলি থকা অৱস্থাত ঋষি বশিষ্ঠ আহি উপস্থিত হ'ল। বশিষ্ঠক দেখি সকলো সভাসদে থিয় হৈ অভিবাদন জনালে, তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিলে, মাত্ৰ এজনক বাদ দি। আৰু তেওঁ আছিল ৰামচন্দ্ৰৰ প্ৰিয় ভক্ত বীৰ হনুমান। হনুমানে মানে প্ৰভু ৰামৰ সেৱা শুশ্ৰূষাত ইমানেই নিবিষ্ট মনে লাগি আছিল যে ঋষি বশিষ্ঠৰ উপস্থিতি তেওঁ গমেই নাপালে। এই কথাত বশিষ্ঠ ঋষি অলপ অপমানিত হ'ল। তেওঁ অলপ ক্ৰোধান্বিত স্বৰেৰে ৰামচন্দ্ৰক ক'লে, ৰামচন্দ্ৰ, এয়া কি? তোমাৰ ৰাজসভাত এজন সন্ন্যাসীক কোনোবাই যদি উপযুক্ত সন্মান প্ৰদৰ্শন নকৰে, তেওঁ শাস্তি পোৱাৰ যোগ্য হয়নে নহয়? তেওঁ দোষী হয়নে নহয়? ৰামচন্দ্ৰই ক'লে, হয় মহৰ্ষি, নিশ্চয় হয়। তেন্তে তেওঁক তুমি কি শাস্তি দিবা? মহৰ্ষি, আপুনিয়ে কওক, কি শাস্তি দিলে ভাল হ'ব? তেওঁক তুমি প্ৰাণদণ্ড দিব লাগিব। আৰু এটা কথা, তেওঁক কিন্তু প্ৰাণদণ্ড দিব লাগিব তুমি নিজ হাতেৰে, কাৰণ 4 যুগত কাৰো ইমান শক্তি নাই যিয়ে তেওঁক মৃত্যুদণ্ড দিব পাৰে। কোন মহৰ্ষি? তেতিয়া মহৰ্ষিয়ে ক'লে, হনুমানক তুমি মৃত্যুদণ্ড দিব লাগিব। পাৰিবা? ৰামচন্দ্ৰ বৰ বিমোৰত পৰিল। তথাপি প্ৰাণ যায় পাৰ বচন না যায়, নিজৰ সমস্ত অনুভূতিক তেওঁ কেন্দ্ৰীভূত কৰি ক'লে, হ'ব মহৰ্ষি, কাইলৈ দোকমোকালিতে সৰুজুই তীৰত মই নিজ হাতেৰে হনুমানক মৃত্যুদণ্ড দিম। হনুমান শোকত বিহ্বল হৈ পৰিল। অতি দুখ মনেৰে তেওঁ ঘৰলৈ উভতি গ'ল। তেওঁ চিন্তা কৰি থাকিল, প্ৰভুৱে কি কৰিলে? কি শাস্তি দিব ওলাইছে মোক? প্ৰাণদণ্ড দিব প্ৰভু শ্ৰীৰামচন্দ্ৰই তেওঁৰ পৰম ভক্ত হনুমানক? এইবোৰ চিন্তা কৰি থাকোঁতে হনুমানৰ মাতৃ অঞ্জনী দেৱী আহি সুধিলে, পুত্ৰ হনুমান, কি হৈছে তোমাৰ? ইমান মন মাৰি আছা? তেতিয়া হনুমানে ক'লে, মাতৃ, এইবুলি হনুমানে গোটেই কাহিনীটো ক'লে। তেতিয়া অঞ্জনীয়ে হাঁহিলে, পুত্ৰ হনুমান, তুমি চিন্তা নকৰিবা, তুমি মাত্ৰ ৰাম নাম জপ কৰা। ৰাম নামৰ এই মন্ত্ৰ মোক দিছিল প্ৰভু সদাশিৱই। এই নাম যিয়ে জপ কৰে তেওঁক পৃথিৱীৰ কোনো অশুভ শক্তিয়ে কোনো অপকাৰ কৰিব নোৱাৰে। তুমি মাত্ৰ ৰাম নাম জপ কৰা। কথামতে কাম। পিছদিনা সময়তকৈ আগতেই হনুমানজী গৈ উপস্থিত। তেওঁ একান্ত মনে ৰাম 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 জপ কৰি থাকিল। ৰামচন্দ্ৰই তেওঁৰ সকলো সভাসদ আৰু ঋষি বশিষ্ঠক লৈ সৰুজুই তীৰত উপস্থিত হ'ল। ৰামচন্দ্ৰই বাণ এৰিলে হনুমানক লক্ষ্য কৰি। এবাৰ নহয়, দুবাৰ নহয়, বাৰে বাৰে বাণ এৰাৰ পিছতো হনুমানৰতো একোৱেই হোৱা নাই। হনুমানে মাত্ৰ একান্ত মনে ৰাম ৰাম জপ কৰি আছে। তেতিয়া ঋষি বশিষ্ঠই হাঁহি মাৰি ৰামচন্দ্ৰলৈ চালে আৰু ক'লে, জয় শ্ৰীৰাম। প্ৰভু ৰামচন্দ্ৰ, দেখিলা, তোমাতকৈ শক্তিশালী তোমাৰ নাম। ৰাম সেবি বৰা ৰাম কা নাম। ইয়াৰ সাৰাংশ এইটোৱেই যে ৰামতকৈও শক্তিশালী ৰামৰ নাম। কোনোবাই যদি একান্ত মনে ৰামৰ নাম জপ কৰিব পাৰে, তেওঁক পৃথিৱীৰ কোনো অশুভ শক্তিয়ে, আনকি স্বয়ং ৰামচন্দ্ৰই তেওঁক একো কৰিব নোৱাৰে। আজি ভাৰতবৰ্ষৰ আকাশ পতাল শ্ৰীৰামৰ ধ্বনিৰে মুখৰিত হৈ আছে। চাৰিওফালে কেৱল ৰাম 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 ৰাম। এই অৱস্থাত যদি প্ৰভু ৰামচন্দ্ৰৰ আৱিৰ্ভাৱ ঘটে, তেওঁ কিজানি আচৰিত হৈ যাব। আৰে, ইমান ৰাম ৰাম কৈ আছে, কাৰণ তেওঁ নিজেই জ্ঞাত নহয় যে তেওঁৰ নামৰ ইমান শক্তি। প্ৰভু ৰামচন্দ্ৰ আৰু প্ৰভু শ্ৰীকৃষ্ণৰ মাজত এটা ফাণ্ডামেণ্টেল ডিফাৰেঞ্চ এইটোৱে, ৰামচন্দ্ৰ আছিল ভগৱান বিষ্ণুৰ 7ম অৱতাৰ, পুৰুষোত্তম শ্ৰীৰাম। আৰু ঠিক সেইদৰে শ্ৰীকৃষ্ণ আছিল ভগৱান বিষ্ণুৰ 8ম মনুষ্য অৱতাৰ, পুৰুষোত্তম শ্ৰীকৃষ্ণ। কিন্তু ৰামচন্দ্ৰ এই কথাৰ প্ৰতি অজ্ঞ আছিল। তেওঁ গম পোৱা নাছিল যে তেওঁ ভগৱান বিষ্ণুৰ এক মনুষ্য অৱতাৰ। কিন্তু প্ৰভু শ্ৰীকৃষ্ণই জানিছিল। ৰামচন্দ্ৰ আছিল এজন বৰ সাধাৰণ মানুহ, অসাধাৰণ গুণেৰে বিভূষিত।
গতিকে আহক, অযোধ্যাত যি ৰামলালাৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা হ'বলৈ গৈ আছে, তাৰ প্ৰতি আমি সকলোৱে সন্মান জনাই শ্ৰীৰামচন্দ্ৰৰ নাম জপ কৰোঁ। জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহে যদি ৰামৰ জীৱন চৰিত্ৰৰ প্ৰতি আকৰ্ষিত হয়, শ্ৰীৰামচন্দ্ৰৰ জীৱন দৰ্শনৰ প্ৰতি আকৃষ্ট হয়, সেইভাৱে নিজৰ জীৱন আগবঢ়াই নিব খোজে, নিজৰ জীৱন পৰিচালনা কৰিব খোজে, তেন্তে নিশ্চয়কৈ এই পৃথিৱীত আকৌ এদিন ৰাম ৰাজ্য স্থাপিত হ'ব। ইট উইল নট বি এন ইউটোপিয়ান কনচেপ্ট এনিমোৰ। अजिर बिहारी